আপোনালোক সকলো বাৰু ভালে আছেনে? আপোনালোক সকলোকে মোৰ চেনেল জানমণিজ গুড লাইফলৈ পুনৰ এবাৰ স্বাগতম জনালোঁ। আৰু আপোনালোক সকলোলৈ স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল। আজি মই এটা ইভিনিং টাইমত খাব পৰা স্নেক ৰেচিপি লৈ আহিছোঁ। এই নাস্তাবিধ মই আটাৰে বনাম, খাবলৈ বহুত টেষ্টি হয়। তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়ো বলক। এই নাস্তাটো বনাবলৈ মই 2 কাপ আটা লৈ লৈছোঁ আৰু 1 চামুচ লৈছোঁ বেকিং পাউডাৰ আৰু আধা চামুচ নিমখ দিছোঁ। দি গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে মই 4 চামুচ মানৰ জোখত ৰিফাইন তেল দি দিছোঁ। দি গোটেইখিনি ভালদৰে মই মঠি ল'ম। আটাখিনি ৰিফাইন তেলৰ লগত এনেকুৱালৈ মঠিব লাগিব যাতে আটাখিনি হাতত লৈ এনেদৰে দিলে বান্ধ খাই যায়। এতিয়া মই নৰ্মেল পানী দি আটাখিনিৰ এটা টান ডো বনাই ল'ম। ডোটো টান হ'ব লাগিব, তেতিয়াহে ভাল হ'ব। অকণমান অকণমানকৈ পানী দি গোটেইখিনি আটা মই এনেকৈ মঠি ল'ম। মোৰ আটাখিনি ভালদৰে মঠা হৈ গ'ল। এতিয়া এইখিনি মই 30 মিনিটমান সময়ৰ কাৰণে ৰেষ্ট কৰিবলৈ থৈ দিম। এতিয়া মই 2টা আলু লৈ লৈছোঁ আৰু আলু দুটা মই ভালদৰে টুকি ল'ম। আপোনালোকে ইচ্ছা কৰিলে মিহি মিহিকৈ কাটি ল'বও পাৰে, মই টুকি লৈছোঁ। এতিয়া মই আলুখিনি ভালদৰে চাফা পানীৰে ধুই ল'ম। এয়া মই আলুখিনি ভালদৰে ধুই এখন প্লেটত লৈ লৈছোঁ আৰু মই লৈছোঁ এটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু 2টা কণী লৈছোঁ আৰু এটা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই গৰম কেৰাহী এখনত ৰিফাইন তেল দি দিছোঁ আৰু ৰিফাইন তেলখিনিত মই প্ৰথমতে পিঁয়াজখিনি দি দিছোঁ আৰু জলকীয়াখিনিও দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে লৰাই দিছোঁ আৰু পিঁয়াজখিনি এতিয়া মই গোল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। এয়া মোৰ পিঁয়াজটোৰ কালাৰটো অকণমান চেঞ্জ হৈ গৈছে। এতিয়া মই ইয়াতে আলুখিনিও দি দিছোঁ। দি পুনৰ ভালদৰে লৰাই দিছোঁ। এতিয়া মই আলুখিনি 2 মিনিটমান সময়ৰ কাৰণে ঢাকনি লগাই সিজিবলৈ দিম। এতিয়া 2 মিনিটমান পিছত ঢাকনিখন গুচাই আলুখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে মই অকণমান গুড়ি মছলা এড কৰিছোঁ। প্ৰথমতে দিছোঁ 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ দিছোঁ জিৰা গুড়ি, আধা চামুচ দিছোঁ ৰঙা জলকীয়াৰ গুড়ি আৰু আধা চামুচ হালধি গুড়ি দিছোঁ। দি এইখিনি মই পুনৰ ভালদৰে লৰাই ল'ম আৰু 1 মিনিটমান সময়ৰ কাৰণে ভাজি ল'ম। আৰু এতিয়া মই আলুখিনিত অকণমান গৰম পানী দি দিছোঁ আৰু লৰাই দিছোঁ। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখখিনিও দি দিছোঁ। পুনৰ ভালদৰে লৰাই এইখিনি মই আকৌ ঢাকি থ'ম। এয়া মোৰ আলুখিনি সিজিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া ইয়াতে মই 1 চামুচ চাট মছলা দি দিম। চাট মছলা দিলে খাবলৈ বহুত সোৱাদ হয়। মোৰ আলুখিনি ভালদৰে সিজি গৈছে। এতিয়া মই কি কৰিম, আলুখিনি এনেধৰণে ছাইড কৰি দিম আৰু মাজত পুনৰ অকণমান ৰিফাইন তেল দি দিছোঁ। দি কণীখিনিত অকণমান নিমখ দি কণীখিনি ঘুটি দিছোঁ আৰু এতিয়া মই এইখিনি আলুখিনিৰ মাজত দি দিম। কণীখিনি দিয়াৰ লগে লগে লৰাই নিদিব, অকণমান সময় তেনেকৈ থাকিব দিব। আৰু এয়া মই 1-1.5 মিনিটমান পিছত কণীখিনি লৰাই দিছোঁ আৰু আলুখিনিৰ লগত মিক্স কৰি দিছোঁ। আৰু এতিয়া কণী আৰু আলুখিনি পুনৰ 1-2 মিনিটমান সময় ভাজি ল'ম। আৰু এয়া মোৰ কণীখিনি ভজা হৈ গৈছে আৰু এতিয়া এইখিনি মই বাতি এটাত উঠাই লৈছোঁ। এইফালে
মোৰ আটাখিনি মঠি থ'ব আধা ঘণ্টা হৈ গ'ল। এতিয়া মই এইখিনি পুনৰ ভালদৰে মঠি লৈছোঁ আৰু আটাখিনিৰ পৰা মই 3টা মিডিয়াম সাইজৰ বল বনাই লৈছোঁ আৰু এতিয়া এইখিনি মই ৰুটিৰ আকাৰত বেলি ল'ম। খুব বেছি মোটাও হ'ব নালাগে আৰু ৰুটিখন বেছি পাতলো হ'ব নালাগিব, মিডিয়াম হ'ব লাগিব। ৰুটিখন মই অকণমান দীঘল আকাৰত বেলি ল'ম। আনফালে মই পাফকেইটা ৰাখিবৰ কাৰণে প্লেট এখনত এই ধৰণেৰে আটা সানি ৰাখিছোঁ আৰু এতিয়া মই ৰুটিখন দেখুওৱা ধৰণেৰে ছাইডবিলাক এনেদৰে চাকুৰ সহায়ত কাটি দিছোঁ। এতিয়া ৰুটিৰ বাকী থকা অংশখিনি মই পুনৰ দুভাগত ভগাই ল'ম আৰু এতিয়া এভাগ লৈ এই ধৰণে মই চাকুৰে কাটি দিছোঁ। কাটি এভাগত যিখিনি মছলা বনাই থৈছিলোঁ আলু আৰু কণীৰ, সেইখিনি চামুচেৰে দি দিছোঁ। দি বাকী থকা অংশখিনি মই এইটোত জাপি দিছোঁ আৰু এই ধৰণে আঙুলিৰে চাৰিও চাইডটো চেপি দিছোঁ আৰু এতিয়া কাটা চামুচ এপাত লৈ দেখুওৱা ধৰণেৰে এনেকৈ চিল কৰি দিছোঁ চাৰিও চাইডটো। এই ধৰণে কাটা চামুচেৰে কাটি কাটি দিলে ভিতৰৰ মছলাখিনি ওলাই নাযায় আৰু ভালদৰে চিল হৈ যায়। এয়া মোৰ এটা ৰেডি হৈ গ'ল আৰু আপোনালোকে মাজেৰে নকটাকৈও বনাব পাৰে। মই এই ধৰণেৰেও এটা বনাই দেখাইছোঁ আৰু এনেকৈ চাৰিওফালে পুনৰ কাটা চামুচ পাতেৰে এনেকৈ হিচি হিচি দিছোঁ। এনেকৈ দিলে দেখিবলৈও সুন্দৰ হয়। আৰু এতিয়া মই কেইটামান গুজিয়াৰ ডিজাইনতো বনাম আৰু এনেকৈ কৰিলে প্ৰথমতে এখন পুৰিৰ আকাৰত বেলি ল'ব লাগিব আৰু বেলি মাজত মছলাখিনি দি দিব লাগিব আৰু এতিয়া এইখিনি জাপ লগাই দিছোঁ। দি পুনৰ কাটা চামুচ পাতৰ সহায়ত চাৰিও কাণটো এনেকৈ চিল কৰি দিছোঁ। এয়া মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। এতিয়া এইখিনি মই আধা ঘণ্টামান সময়ৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম। এয়া মোৰ আধা ঘণ্টামান হৈ যোৱাৰ পিছত মই কেৰাহী এখনত ৰিফাইন তেল দি দিছোঁ আৰু পাফকেইটা লাহে লাহে তেলখিনিত দি দিছোঁ আৰু এইখিনি এতিয়া মই মিডিয়াম টু ল' ফ্লেমত ফ্ৰাই কৰিম। আপোনালোকে ফ্ৰিজত নৰখাকৈও লগে লগে বনায়ো খাব পাৰে, কিন্তু ফ্ৰিজত থ'লে বস্তুকেইটা খাবলৈ বেছি ক্ৰিস্পি হয়। এতিয়া গোল্ডেন ব্ৰাউন হোৱালৈকে মই এইখিনি ফ্ৰাই কৰি ল'ম। এয়া মোৰ পাফকেইটাৰ কালাৰটো চেঞ্জ হৈ গ'ল আৰু এতিয়া মই পাফকেইটা উঠাই ল'ম। বেছি দেৰি গ'লেও খাই ভাল নালাগে, এনেকুৱা কালাৰ ৰাখিলেই হৈ যাব। এতিয়া মই বাকী থকাখিনিও ফ্ৰাই কৰি ল'ম। এয়া মোৰ গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল। দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু এই ডিছটোৰ নাম মই এগ মছলা পাফ দিছোঁ। আপোনালোকৰো যদি কেতিয়াবা বেলেগ ধৰণৰ কিবা বনাই খাবলৈ মন যায়, এই ধৰণেৰে বনাই খাব পাৰে। মোৰো কিবা আনকমন খাবলৈ মন গ'লে এনেকৈ কিবা কিবি ট্ৰাই কৰি থাকোঁ আৰু মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিও দিব। লগতে ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল। তেতিয়াহ'লে পুনৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। টিল দেন বাই বাই।